নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টিত মা মনসাৰ জন্ম কাহিনীৰ কথা ক'বলৈ ওলাইছোঁ। গতিকে এই ভিডিঅ'টো অকণো নকটাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। মা মনসাৰ জন্ম কাহিনী আগবঢ়াবলৈ গ'লে বিভিন্ন ধৰ্ম গ্ৰন্থত তথা কিংবদন্তি ৰূপে বহু ধৰণে শুনিবলৈ পোৱা যায়। মা মনসা দেৱী হ'ল পৌৰাণিক সনাতন ধৰ্মাৱলম্বীসকলৰ দেৱী। পুৰাণত প্ৰথম মনসা দেৱীৰ জন্ম সংক্ৰান্তত উপাখ্যান্তি পোৱা যায়। পুৰাণৰ মতে মনসা দেৱী ঋষি কাশ্যপৰ সন্তান আছিল। উল্লেখযোগ্য যে এবাৰ সাপ আৰু সৰীসৃপ জীৱই পৃথিৱীত উৎপাত কৰিছিল। তেতিয়া ঋষি কাশ্যপে নিজৰ মনৰ পৰা মনসা দেৱীৰ জন্ম দিয়ে। তাৰ পৰাই দেৱীৰ নাম হয় মনসা। মংগল কাব্যত অন্তৰ্গত মনসা বিজয় কাব্যত আছে, বাসুকী নাগৰ মাতাই এটা ছোৱালীৰ মূৰ্তি নিৰ্মাণ কৰিছিল। সেই মূৰ্তিতেই শিৱৰ দৈবিক ৰশ্মি নিক্ষিপ্ত হৈ তাৰ পৰা মা মনসা দেৱীৰ জন্ম হয়। সেয়েহে বাসুকীয়ে মনসাক নিজৰ ভনীৰূপে স্বীকৃতি দিছিল। মা মনসাৰ পিতৃস্বৰূপে ভগৱান শিৱক জনা যায়। কাৰণ মনসা দেৱীক দেখি শিৱই তেওঁৰ নিজৰ ঘৰলৈ লৈ আহে। শিৱৰ ঘৈণীয়েক চণ্ডীয়ে মনসাক নিজৰ জীয়ৰী হিচাপে মনা নাছিল। সমুদ্ৰ মন্থন হলাহল বিষ নিৰ্গত হওঁতেই শিৱই সেই বিষ পান কৰিছিল। তাৰ পিছত শিৱ ঢলি পৰিছিল। তেতিয়া মা মনসাই তেওঁৰ প্ৰাণ ৰক্ষা কৰিছিল। এই কাব্যতে মনসা দেৱীৰ বিবাহৰ কথাও উল্লেখ আছে। জৰৎকাৰু মুনিৰ সৈতে মনসা দেৱীৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ পুত্ৰ আছিল আস্তিক। ইয়াৰ পিছত মা মনসাই দেৱীৰূপে মৰ্ত্যলৈ নামি আহে মানৱ সেৱা কৰিবলৈ। সেই মৰ্মে দেৱীয়ে বিভিন্ন প্ৰকাৰৰ মাহাত্ম্য মানুহৰ মাজত প্ৰচাৰ কৰে। কিন্তু চাণ্ড সদাগৰ নামে সদাগৰ এজনে মা মনসাৰ পূজা কৰিবৰ বাবে ইচ্ছুক নাছিল। কিন্তু শেষত চাণ্ড সদাগৰকো মা মনসাই পূজা কৰিবলৈ মান্তি কৰালে আৰু তেতিয়াৰ পৰাই পৃথিৱীত মা মনসাৰ পূজা অৰ্চনা চলি আহিছে। এইখিনিয়ে আছিল মা মনসাৰ চমু বৰ্ণনা। যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ এই চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।